দাদা কাদুই আহি গেল কি দি আছো আৰু এই মাত্ৰ গা ধুই আছিলো মই আকৌ এটা হোলি হোলি মানে খতম কৰি দিলে মোক কেইবাৰ গা ধুম মই আজি দিনটো কিমান আৰু লোকৰ ঘৰে ঘৰে পইচা খুজি মে খাই বা এটা লিংকে পাৰো আৰু ৰাস্তা দি যদি কোনোবা আহে পইচা ল'ম লিলু আহি আছে দেখো আমি বহুত টাইম ৰখছো ঘৰত কি কৰি আছিলি মোবাইলত তেলৰ দামে আকৌ হৈছে আধা লিটাৰত আজি হেৰি 1200 কি 2000 লাগে পইচা লিলি কাটি বৰে নাই নেকি কি দাম কাটিব বুলি কৈছা বৌ বুলি কমা নাই নেকি কতে আহি গেল বেয়া নাপাবি বৌ আমি লৈ আহো ভালকে ধৰবি যা আনবা যাবি কিন্তু ৰং ধৰবি দেই ভালকে ধৰবি ভাল ৰং লগাবি কিন্তু ভালে ভালে কৈছো এলাৰ্জি আছে মোৰ ভাল ৰং লগাবি আৰু একদম সাৱধানে লগাবি পাৱাৰ খাবই ৰ সাৱধানে লগাবি
বাইদেউ চিনি পোৱা হৈ আছে নে মোক বিলাক আজি কি বৰ চাফা হৈ আহিছা দেখোন আই যোৱা যোৱা ফুট দিয়া ভালকে লগাই দিয়া বলা ভালকে 100 টকা দি ভালকে লগাই দিয়া গাত পইচা দে আৰু উল্টা পুল্টা বকি থাক চিধা ৰাস্তা লগ একদম আৰু লাগে তাক আমি 100 টকা পালো দেই এই আধা ঘণ্টা ধৰি বহি আছে ভাই একে এটাও যদি মানুহ নাপাওঁ খানা কেনেকৈ খাবি হয় দে আধা ঘণ্টা বেছি হৈ গ'লে এটা মানুহ পোৱা নাই আমি ভাই কি কৰা এতিয়া আমি সেইটো ভৰি লগালেহে হ'ব আৰু মই আপোনাক লগাম কি তাক লগাব নিদিলে হৈ যাব কিন্তু এটা কথা গম পাইছা নাই আগত দেখি ছোৱালী এটা পাৰ্টি আছে সেই পাৰ্টিটোৰ কাৰণে আমি মানে পইচা পোৱা নাই তো সেই ছোৱালীকেইটা পুৰা পইচা দি আছে আমি এইটো নহ'ব পইচাটো ওলাব লাগে পইচাটো ওলাব লাগে সিহঁতে কাম নহ'ব আমি কিবা এটা আহি আছে ঐ লাগাই নাইচোন তাকেতো বিচাৰ আৰু যদি বিচাৰিব নোৱাৰে ইয়াৰ পৰা ওলাই যা কেনে পাইছ এতিয়া সদায় এনেকে জুবুৰা মাৰি যাবি আৰু ঘৰত যদি গা নোধোৱাকে সোমাও গা ধুই ঠাণ্ডা মই গা নুধো মই গা নুধো